হেল্ল' গাইজ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ RRA ইউটিউব চেনেললৈ। গাইজ মই আজি গুৱাহাটীৰ পৰা ঘৰলৈকে গৈ আছোঁ লখিমপুৰ। চাই থাকক। মই অকণমান ৰাস্তাৰ পৰিৱেশো আপোনালোকক দেখুৱাম। সঁচাকৈ বন্ধুসকল, গুৱাহাটীত ইমানেই গাড়ী মটৰ বাঢ়িছে, একদম ৰাস্তা জামে জাম। এখনো ৰাস্তা মানে খালী নাথাকে। ইভিনিং টাইমততো বেছি হৈ যায় ইয়াত, ইমান যাম বাপৰে। য'ত নেকি 10 মিনিটৰ বাট মই 1 ঘণ্টা হ'ল এতিয়ালৈকে গৈয়ে পোৱা নাই। ফাইনেলি বন্ধুসকল, মোৰ এটা বেয়া কথাই হ'ল, মই লখিমপুৰ ষ্টেচনত নামিব লাগিছিলে। এতিয়া মই শুই থাকি পাৰ হৈ মই ইয়াতে চাউল লোৱা ব্ৰিজত পালোঁ। মই এতিয়া গোগামুখ ষ্টেচনত নামি পুনৰ লখিমপুৰলৈকে ঘূৰি যাব লাগিব। বন্ধুসকল সঁচাকৈ চাওক, পৰিৱেশটো কিমান ধুনীয়া লাগিছে। সঁচাকৈ গছ গছনিৰে ভৰা এইখনেই আমাৰ উৰণি অসম। বলক চাই থাকক তেনেহ'লে বন্ধুসকল। বন্ধুসকল, মই ইতিমধ্যে ঘৰত আহি পালোহি। মই বন্ধুসকল এটা কথা পাহৰি আছিলোঁ। আজি মই গুৱাহাটীৰ পৰা এইকাৰণে আহিছোঁগৈ, মোৰ বৰদেউতা স্বৰ্গীয় ৰমাকান্ত তাইদেউৰ দহা। বন্ধুসকল, সঁচাকৈ মনটো বহুত দুখ লাগিছে আজি। বৰ্তাৰ দৰে এজন ভাল মানুহ আমাৰ পৰা লুকাই যোৱাত। বৰ্তা আপুনি য'তেই থাকক, শান্তিৰে থাকক, তাৰে কামনা কৰিছোঁ। আচলতে বন্ধুসকল, আমাৰ বৰ্তা লখিমপুৰ জিলাৰ শ্ৰীমন্ত শংকৰ সংঘৰ মূলৰ শৰণাচাৰ্য আছিলে। বন্ধুসকল, ইয়াতে বৰ্তাৰ প্ৰশংসামূলক ভাষণ দি আছে। মানে ভাবিবলৈ সেই কথাবিলাক ইয়াত ক'বলৈ এতিয়া অৱকাশ নাই। তথাপিও আমি ভাবিছোঁ যে তাইক বাপৰ সেই আদৰ্শটো আমি আচলতে মিচিং সমাজত আকৌ পুনৰ আমিতো প্ৰচাৰ কৰি আহিছোঁ যে তেখেত আজি ধ্ৰুৱতা আজি নিব পাৰিছে। প্ৰত্যেকজন মিচিং সম্প্ৰদায়ৰ লোকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইখন মজিত আমি ধ্ৰুৱতা সঞ্চিত কৰি জিলিকাবলৈ চেষ্টা কৰিম। গতিকে মই আৰু বিশেষ নকওঁ। বন্ধুসকল, এইদৰে ভাষণ শেষ হোৱাৰ পাছত সকলো গাঁৱৰ বোৱাৰী জীয়ৰীয়ে এইদৰে বৰ্তাৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰিছে।
বন্ধুসকল, সময় হোৱাৰ লগে লগে এইদৰে মানুহবোৰ এটা এটাকৈ ওলাই গৈছেগৈ। আচলতে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছিলে ইয়াতে। চ' আজিলৈ ইমানে। বাই বাই।